প্ৰত্যেক বছৰতে লাখ লাখ কোটি টকাৰ মানে প্লেন্সবিলাক অল ইণ্ডিয়া মানে প্লেণ্টেশ্যন প্ৰগ্ৰামবিলাক হয়, কিন্তু বহুত প্লেন্সবিলাক জীয়াই নাথাকে। এই কাৰণে এইটো বড়োলেণ্ডত আমি এতিয়া মিছন মোডত আনিছোঁ। ইয়াত ফৰেষ্ট ডিপাৰ্টমেণ্ট, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, ছইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্ট সবকো লৈ পেলাই এটা মিছন মোড প্ৰগ্ৰামত আনিছোঁ। সেইকাৰণে ক্লাববিলাক এতিয়া আমি ল'বলৈ বিচাৰিছোঁ, NGOছবিলাক ল'বলৈ বিচাৰিছোঁ, যাহাতে এজোপা গছ ৰুলে এই গছটো যাহাতে একদম পাৰ্মানেণ্টলি জীয়াই ৰাখিব পাৰে বা এইটো ডাঙৰ হোৱালৈকে কেয়াৰ ল'ব পাৰে। এইকাৰণে এইটো মিছন মোড প্ৰগ্ৰামত লোৱা হৈছে। এইটো এটা ডাঙৰ এটা এইটো মানে ইছ্যু হয়, কাৰণ এতিয়া চাওক আপুনি নট অনলি ফৰেষ্ট ডিপাৰ্টমেণ্ট, আমাৰ MG এনৰেগাতো প্লেণ্টেশ্যন হয়। বহুত মানে প্ৰত্যেক বছৰতে লাখ লাখ কোটি টকাৰ মানে প্লেন্সবিলাক অল ইণ্ডিয়া মানে প্লেণ্টেশ্যন প্ৰগ্ৰামবিলাক হয়, কিন্তু বহুত প্লেন্সবিলাক জীয়াই নাথাকে। এই কাৰণে এইটো বড়োলেণ্ডত আমি এতিয়া মিছন মোডত আনিছোঁ। ইয়াত ফৰেষ্ট ডিপাৰ্টমেণ্ট, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, ছইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্ট সবকো লৈ পেলাই এটা মিছন মোড প্ৰগ্ৰামত আনিছোঁ। সেইকাৰণে ক্লাববিলাক এতিয়া আমি ল'বলৈ বিচাৰিছোঁ, NGOছবিলাক ল'বলৈ বিচাৰিছোঁ, যাহাতে এজোপা গছ ৰুলে এই গছটো যাহাতে একদম পাৰ্মানেণ্টলি জীয়াই ৰাখিব পাৰে বা এইটো ডাঙৰ হোৱালৈকে কেয়াৰ ল'ব পাৰে। এইকাৰণে এইটো মিছন মোড প্ৰগ্ৰামত লোৱা হৈছে। কাৰণ আমি দেখা পাইছোঁ যিমানে প্লেণ্টেশ্যন প্ৰগ্ৰাম লয়, আজিতো গোটেই জংঘল হৈ যাব লাগিছিলে। MG এনৰেগাতো বহুত স্কিম আছে যিবিলাক মানে প্লেণ্টেশ্যনৰ কাৰণে প্লেণ্টেশ্যন কৰেও, কিন্তু প্লেণ্টেশ্যনটো আমি বাস্তৱত দেখিবলৈ নাপাওঁ। কাৰণে আমাৰ ৰোড মেপ হৈ গৈছে। অতি শীঘ্ৰে আমি 2-3টা জেগাটো আমি ফ্ৰী কৰিম আৰু তাত প্লেণ্টেশ্যনো আৰম্ভ কৰি দিম। ইয়াৰ পিছত গোটেই ৰোড মেপ আমাৰ হৈ গৈছে বড়োলেণ্ডত, য'ত এনক্ৰচমেণ্ট আছে সেই এৰিয়াবিলাক। গতিকে আমি চাই লৈছোঁ, তাত কিছুমান যিবিলাক লেণ্ডলেছ মানুহ আছে, কিবা আছে, এইবিলাকত ক'ৰবাত প্লেচিং কৰিম। যিবিলাকৰ মাটি বাৰী ঘৰ আছে সিহঁতক নিজৰ ঘৰত পঠাই দিম।